প্ৰমোদ বড়ো আজিৰ দিনত সি নিজে কৈ লোৱা নিচিনা হয় একো জিৰ' মানে ব্ৰিটিছত জিৰ' হৈ গ'ল সি আবাং চাবাং বকি থাকিব পাৰে একটাও চিট নাপায় প্ৰমোদ বড়ো ৰাইজৰ কাৰণে কাম কৰা নাই সি নিজৰ পকেটৰ কাৰণেহে কাম কৰি আছে 100ত এবাৰ আজি ইয়াত যোগদান কৰিছোঁ আমাৰ বিপিএফ দলত খুব ভাল কথা আৰু আমি যেটো দেখিবলৈ পাইছে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মাছবাৰলৈকে বিপিএফ দলৰ পজিশ্যনটো খুব ভাল মই বাৰে বাৰে কৈ আছো বিপিএফ দলৰ পজিশ্যনটো BTC হিচাপে 1 নম্বৰত আছে সেকেন্ডত ইহঁতে একটাও শিকিবলৈ নাই জিৰ' হ'ব পাৰে ইউপিপিএলৰ লিডাৰবিলাক যিমানেই যেনে নকওক কিয় ইউপিপিএলৰ পজিশ্যন খুব বেয়া আজিৰ দিনত ইউপিপিএল দল এৰি পেলাই আহাটো হিচাপ কৰি আপুনি শেষ কৰিব নোৱাৰে কথা হয়তো অঞ্জলি দৈমাৰী নতুন দল খোলাৰ ক্ষেত্ৰত আমাৰ বিপিএফ দলৰ পৰা আমাৰ ক'ব লগা একো নাই চবৰে অধিকাৰ আছে দল খোলা বা কিবা সংগঠন খোলা ইহঁতৰ কিবা উদ্দেশ্য আছে যেটো উদ্দেশ্য ইহঁতে পূৰণ কৰিব পৰা নাই ইউপিপিএলৰ লগত থাকি পেলাই সেইকাৰণে ইহঁতে ইউপিপিএল এৰি পেলাই আজিৰ দিনত নতুন দল খুলি পেলাই এনডিপিৰ যিবিলাক আশা আকাংক্ষা সেইটো পূৰণ কৰিব বিচাৰিছোঁ বাস পলিটিক্যালি বিপিএফৰ একো ক্ষতি নহয় ক্ষতি ইউপিপিএলৰ আছে যেহেতু ইহঁতে ইউপিপিএলে কৰিছিল আগত আমাৰ কথা হৈছে আৰু বাকী বাস হৈছে এইবিলাক কথা প্ৰমোদ বড়োৰ কথা প্ৰমোদ বড়ো আজিৰ দিনত সি নিজে কৈ লোৱা নিচিনা হয় একো জিৰ' মানে ব্ৰিটিছত জিৰ' হৈ গ'ল সি আবাং চাবাং বকি থাকিব পাৰে একটাও চিট নাপায় প্ৰমোদ বড়ো ৰাইজৰ কাৰণে কাম কৰা নাই সি নিজৰ পকেটৰ কাৰণেহে কাম কৰি আছে